হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই জুলিয়ে মোৰ আন এটা নতুন ব্লগলৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মানে দিনটো একো ভিডিঅ' কৰা নহ'ল, এতিয়া আবেলিয়ে হ'ল, মানে দুপৰীয়া ভাত পানী খাই কৰি শুলোঁ, শুই কৰি উঠিলোঁ। তথাপি এই দুপৰীয়া নিচিনা হৈ আছে, দেখিছেনে ৰ'দটো? মানে এতিয়া বাজিছে 4:30 যদিও ৰ'দটো ইমান দি আছে, মানে দুপৰীয়া নিচিনাই লাগি আছে। দেখিছেনে ৰ'দ পৰি আছে। তাৰপিছত আমি আজি মানে ড্ৰেগন ফ্ৰুট আনিছিলে, তাকে ৰুম বুলি ভাবিছিলোঁ। তাকে বাবাই দেউতা মানে গাঁত খান্দি আছে, মই ৰুই দিম পুলিকেইটা। মায়ে এটা ৰুব, মই এটা ৰুম। আৰু এয়া আনিছিলে, মানে মই ৰোৱা কথা আছিলে, তাৰপিছত গোঁসাই কান্দিলে যে, সেইকাৰণে মায়ে এটা ৰুলে, এটা মই ৰুই দিলোঁ। আৰু এয়া কিনি আনিছে নাৰ্চাৰীৰ পৰা। মানে ফাৰ্ষ্ট এবাৰ ৰুম নাই বাৰু, ওচৰৰ মানুহ ঘৰত আছে, আমাৰ ঘৰত নাছিলে। সিফালে আমাৰ ইয়াত চুমি আছে। চুমি মানে আকৌ মানুহ নহয় দেই, এয়া গৰু পোৱালিটো দেই, গৰু পোৱালিজনীৰ নামটো চুমি হেনো। তাৰপিছতে তাই চাই আছে, মানে ককাকে কাম কৰি আছে যে। তাৰপিছতে গাঁত খান্দি হৈ গ'ল, এতিয়া মই ৰুবলৈ মানে আহিছোঁ। তাৰপিছত গোঁসাই মানে মায়ে লৈ আছে, তাৰপিছত বাবাই আকৌ ইফালে গাঁত খান্দিছে, দুফালে দুডাল ৰুই দিম মানে। আৰু ঠাই লাগে বোলে ইয়াত, মানে ফাৰ্ষ্ট টাইম ৰুম যিহেতু, আগতে তেনেকৈ ৰুই পোৱা নাই এইটো ড্ৰেগন ফ্ৰুটটো। তাৰপিছতে মই ৰুই কৰি এটাহে মানে মই ৰুব পালোঁ, আৰু এটা নাপালোঁ। এইফালে চাবচোন কি হ'ব, চিপৰাংখন কিয় মাপৰে ইমান দুখ পাইছোঁ, আপুনি চাওকচোন। মই হাঁহি দিছোঁ হয়, কিন্তু বিৰাট বিষাইছে, পিছতহে বিষটো গম পাইছোঁ। আৰু চিপৰাংখন লোহাৰৰ জানে। তাৰপিছত এইফালে সেইটো ৰুই হ'ল, আকৌ ইফালে বাবাই আকৌ ইফালে গাঁত খান্দি দিছিলে। মায়ে ভিডিঅ' কৰি আছিলে, মই ৰুই আহিছিলোঁ যে, হাতত মাটি লাগিছিলে। তাৰপিছত এয়া হাতত মাটি চাটি এইবিলাক ধুই কৰি আকৌ গোঁসাইক মই ল'লোঁ। তাৰপিছত মায়ে ৰুলে এইটো। মায়ে ক'লে মই এটা ৰুওঁ, তুমি এটা ৰুইছা। আকৌ গোঁসাই মানে অলপ আমনি কৰিলে, সি শুই উঠিছে যে, সেইকাৰণে এটা মায়ে ৰুই দিলে, এটা মই ৰুই দিলোঁ। ইফালে হৈছে আকৌ, ইফালে বাবাই জাবৰবিলাক পেলাইছে যে, আমাৰ চুমিয়ে যাই পেলাই ওচৰত কিবা খাব দিব বুলি চাই আছে, দেখিছেনে? সেয়াই আৰু। তাৰপিছত ইফালে আমাক চাপৰকৈ কল এজোপা লাগিছিলে, মই দেখাম বুলি ভাবি থাকোঁতে কলজোপা আজি হেনো পাৰিলে বাবাই, সেই তাকে আনি থৈ দিছিলে। ৰুমত সোমাই থৈ দিওঁতেনো গৰুৱে খাই থৈ দিয়ে, গৰু পোৱালিজনী আধা আধি। তাৰপিছত আমি ৰুই কৰি হ'ল, হাত ধুলোঁ যদিও আকৌ মাটিখিনি হেৰি কৰি দিওঁতে হাতত মাটি লাগিয়ে থাকিলে। গোঁসাই মানে ভাবিছে মায়ে কি কৰি আছিলে। এইফালে আমাৰ হাঁহকেইটা দেখিছেনে, পেক পেকে কৰি থাকে এনি টাইম, সিহঁতক খাব দিলেও পেক পেকে মাতিলেই হ'ল আৰু দৌৰিব টিৰটিৰকৈ। তাৰপিছতে গোঁসাইক মই লৈ থাকিলে, হাততে মাটিয়ে লাগি আছে, ভালকৈ ধুবই পৰা নাই। সেয়া আকৌ মানে হাত চাত একেবাৰে গায়ে ধুমগৈ আৰু মই মানে ঘৰ দুৱাৰ সাৰি লৈছিলোঁ, মায়ে চোতাল সাৰি দিলে। তাৰপিছতে গায়ে ধুমগৈ আৰু। তাৰপিছত সি নাথাকে, মানে সি মানে এইফালে আহে, সেই বাহিৰত মানে ৰ'দটো অলপ কমিছে, তথাপি সেই তাক লৈ আহিলোঁ। আহি তাৰপিছত সি শুলে, মানে শোৱাৰ পিছত সেইখিনি মই ভিডিঅ' নকৰিলোঁ। তাৰপিছত শুই পেলাই উঠিলে, সাৰ পাই উঠি মানে বিচনাখন ঘূৰি ফুৰিছে, গোটেই বিচনাখন। তাক মানে ল'ব লাগে এতিয়া। তাৰপিছতে মই মানে অলপ নিজে মানে কাটি হৈ গৈছিলে, মই তাৰপিছত ঘূৰাই দিলোঁ যে, সি খুব ভাল পাইছে, যি হাঁহিছে, ভাবিছে মায়ে মোৰ লগত খেলিব এতিয়া। এয়া কি হাঁহি চাওকচোন, তাৰ কি কথা ক'ব বিচাৰে, মানে একদম কিৰিলি পাৰি থাকে চিঞৰবিলাক। এতিয়া সৰু হৈ আছে যে, চিঞৰটো একদম ক'ব নালাগে আৰু। তাৰপিছত এয়া মই তাকে আঙুলিটো দিছোঁ আৰু আহা বুলি, সি একে দেখিছেনে চাবচোন। দেখিছেনে? এয়া সি মানে শুই থাকিব ভাল নাপায়, কেৱল বহিব লাগে, থিয় হ'ব লাগে, গৰম কেনেকুৱা বাৰু গাইজ? আমাৰ ইফালে একদম ফাটাফাটি গৰম, মানে ক'ব নালাগে আৰু ইমান গৰম। তাৰপিছতে আগবেলাটো মানে কি, কালি ৰাতি বৰষুণ একদম ৰাতিপুৱা 6টামান বাজিলে পূৰা বৰষুণ, ওলাব নোৱাৰা। তথাপিও মানে হেৰিটো কমা নাই, গৰমটো ইমানেই গৰম লাগি আছে। তাৰপিছত এতিয়া তাকে ভাবিছোঁ, দৈ আছে, এইয়া দৈ, ঘৰৰ গাখীৰ দৈ, সেয়া মায়ে খালে, বাবাই খালে অথনি। এতিয়া মানুহজনৰ কাৰণে অলপ থৈ পেলাই মই অকণ খাই দিম। ইমান গৰম চাওকচোন, কি অৱস্থা, ঘামচি ওলাই অৱস্থা নাইকিয়া হৈ গৈছে। তাৰপিছত খাই লওঁ দেই। তাৰপিছতে ঘৰ সাৰিলোঁ, মায়ে চোতাল সাৰিলে, এতিয়া গা পা ধুম, তাৰপিছত ৰেডি হৈ কৰি দেখাই আছোঁ। আজি মানে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে দেৰি হৈছে, আজি ইমান সোনকালৰ পৰা ষ্টাৰ্ট কৰা নাই, তো চাই থাকিব। তো এয়া মিঠৈ দৈ এনেকৈ খাওঁ, দৈখিনি ইমান হেৰি নহয়, ঘৰৰ দৈ, খাই লওঁ। সেই মই এতিয়া আহিলোঁ, দৈ চৈ খাই কৰি এতিয়া
গা ধুই আহোঁ, গা ধুই লগ পাই আছোঁ। তাৰপিছত মই গা পা ধুই আহিলোঁ। মায়ে গোসাঁইক লৈ চোতালতে আছিলে। সি হেনো নিজে নিজে হাতত ভি দি পেলাই থিয় হৈ আছে। মায়ে মোক মাতিছে, জোনা চোৱাহিচোন চোৱাহিচোন। তাৰপিছত আহিলোঁ, এয়া কৈছে ভিডিঅ' কৰি থোৱা বুলি মায়ে কৈছে, আৰু মই এইফালে ভ্লগ বনাই আছোঁ যে মায়ে গম নাপায়। তাৰপিছতে এয়া মানে সি এনেকৈ খেলি থাকোঁতে উঠা নমা কৰি থাকোঁতে আকৌ এয়া আমাৰ খুৰীহঁত মানে আমাৰ পেহীহঁতৰ ঘৰলৈ গৈছিলে, ৰাতি আছিলে। তাৰপৰা আহিছে, সিহঁতে ঘৰত যাব নাপাওঁতে আধা বাটতে মানে সি দেখি পেলাই একদম কলকলাই আছে, ল'ব লাগে। তাৰপিছত সেই খুৰীহঁতো আহিলে, আহি খুৰাকে লৈছিলে ৰাজাই। তাৰপিছত আকৌ পেহীয়েকৰ তাত যায় পূজাত, সেই আকৌ পেহীয়েকে লৈছে তেতিয়াহে। তাৰপিছত খুৰীয়েকৰ মানে খুৰী আইতাকৰ লগত ইমান কথা পাতিছে, আমাৰ খুৰী ইমান কথা পাতিছে শুনকচোন। তাৰপিছত সি মানে একদম পূৰা মানুহ চিনি পোৱা হৈ গ'ল। মানে কালি খুৰীহঁত আবেলি গুচি গ'ল যে, দুপৰীয়া তাকে পৰা ল'লে সি পূজাই ৰাজাই দিনত ৰ'দ দিয়ে আছিলে 12টা বজাত। তথাপিও মানে সি তাকে ভাবিছে চাগে দুপৰীয়া সিহঁতে লৈ পেলাই মানুহ নাইকিয়া হ'ল যে, আবেলি মানে সিহঁতৰ ঘৰৰ ফালে চাই আছে মানুহ নাই যে। ধুই কৰি আহিলোঁ, আহিয়ে গোসাঁই ভিতৰত নাথাকে। তাৰপিছত তাক উলিয়াই লৈ আহিলোঁ, এনেই বাটলৈ ৰাস্তাৰ ফালে এনেই আহিলোঁ। মায়ে এতিয়া আকৌ গা ধুব গৈছে, গোসাঁই ঘৰলৈ আহিবলৈ হ'ল যে সময় 6টাই বাজিব এতিয়া, কিন্তু ৰ'দেই দি আছে চাওকচোন, ৰ'দেই দি আছে। আহিছা ৰাস্তা এফালে এয়া 6টা বাজিবহি এতিয়া, 6টা বাজিলেই। এয়া দেখিছে ৰ'দে ওলাই আছে, ৰঙাবেলি। এইফালে আমাৰ জানৰ পাৰ, জান, এইফালে ৰাস্তা, এইফালে আমাৰ ঘৰ, এইফালে নেমু, এজোপা নৰসিংহ গছ, এইফালে এইজোপা জলকীয়া। আমি খাওঁ কেতিয়াবা পাপাই নি পিটিকা চিটিকা দিলে আৰু। তাৰপিছত ইফালে সিদিনা যে তামোল ৰুইছিলে যে মানুহজনে, কাম কৰিব অহা বুলি কৈছিলে, এয়া তামোলবিলাক ৰুইছিলে এয়া। আৰু এজোপা ধুন্দুলি হৈছিলে, মৰি থাকিলে কিয় বা এনেকৈ। গোটেই ৰাস্তাৰ ফালে আহিছোঁ, এনেই দেখাই দিছোঁ আৰু এবাৰ। পাণ আৰু এইখিনিতে এজোপা কলগছ আছিলে, এইখিনিতে আছিলে, এইজোপা কাটি দিছে যে। আজি কলজোপা পাৰাৰ পিছত ৰুমত নি থৈ দিলে, গৰু পোৱালিটোৱে খাই দিলে গোটেই। এয়াখিনি দুআশীমান আছে আৰু। খাইছা থ ৰ'দে দি আছে, ঘৰতো ৰ'দে পৰি আছে। তাৰপিছত এয়া মায়ে গোসাঁই ঘৰৰ পৰা ওলাই আহিলে, গোসাঁই ঘৰ সোমালেও মোক বাটত থাকোঁতে আহিলে ওলাই। এইফালে ৰাজা খুৰাইক গৈছে যে, সি পূৰা চাইছে ৰাজাই খুৰাকৰ ফালে। তাৰপিছতে মায়ে গোসাঁই ঘৰৰ পৰা আহি মই মানে গোসাঁই ঘৰত থাকিলোঁ অলপ টাইম। সি মানে শুবলৈ ইমান আমনি কৰিছে, শুব মানে চকু মোহাৰি অৱস্থা নাই। তাৰপিছত সেইকাৰণে মায়ে ক'লে অলপ থিয় কৰাই এনেকৈ দিয়াচোন। তাক ফুৰিব নিলোঁ, তথাপিও মানে সি তাক টোপনিতে আগুচি ধৰিছে। তাৰপিছত ফাইনেলি যিমান যি কৰিলোঁ, সি শুলে। তাক শুৱালোঁ, শুৱাই কৰি এয়া ইফালে এখন ফেন আমাৰ নতুনকৈ আনিছে মানুহজনে, চ'লাৰ ফেন। এইখন মানে ভাল হৈ আছিলে, কিন্তু এইখন মানে তলত দিলে বা তলৰ ফালে দিলে মানে বন্ধ হৈ ওপৰলৈ দিলে চলে, এনেকুৱা নহয়। সেইকাৰণে এইখন আনিছে। এইখন আকৌ লগাব অলপ পাছত, ভাইটি ৰাজা যে সি আহি পেলাই লগাই দিব। এতিয়া যাওঁ বাবালৈ জলপান এনেকৈ বনাওঁ, চাহ পানী কি খাওঁ, তো যাওঁ, চাই থাকিব। গোসাঁইকো লৈ যাওঁ, মাক দিম নহ'লে বাবাক দিম, দি পেলাই মই যাম আৰু পাকঘৰলৈ। নে মায়ে কৰিম আৰু দুজনী মিলা প্ৰীতিকৈ কৰোঁ যিহেতু। ইফালে গোসাঁইক লৈ আহিলোঁ, বাবাক মই ক'লোঁ আঁতৰত ধৰি দিয়ক, বহুত মহ মানে আমাৰ ইফালে। আপোনালোকৰ সেইফালে কেনেকুৱা নাজানো বাৰু, সকলোকে কৈছোঁ একদম ইফালে। সেইটো কাৰণে মায়ে ক'লে সি শুলে, আপুনি আঁতৰত ধৰি দিয়ক। সেই তাকে সদায় মানে সি সন্ধিয়া কাৰো লগতেই নুশুৱে, মানে য'তেই নুশুৱক সাৰ পাই যাব। কিন্তু ককাকৰ লগত মানে যিমান সময়লৈ মই ৰাতি নানো, ভাত পানী খাই কৰি আজৰি হওঁ, তেতিয়ালৈ সি শুইয়ে থাকিব ককাকৰ লগত, একো আমনি নাই। এইটো মানে অভ্যাস হৈ গৈছে তাৰ। তাৰপিছত সেইকাৰণে সি টোপনি ক'ব পৰা নাই, একদম লাল কাল। সেই তাক খুৱাই পেলাই এতিয়া দিলোঁ, দি পেলাই মই পাকঘৰলৈ আহিলোঁ, মানে তাক দিলোঁ আৰু। আহি পেলাই পাকঘৰত বাবাই বজাৰ কৰি আনিছিলে, মানে চাহপাত, চেনি, দালি এনেকৈ আৰু নাইকিয়া হৈছিলে। তাৰপিছত ইফালে মই জলপান বনালোঁ, বাবাক এইখিনি দিমগৈ। তাৰপিছত দি পেলাই এইফালে চাহো বহাইছোঁ আৰু, চাহপাত দিয়াই নাই, চেনি দিয়াই নাই। তাৰপিছত
মই যে তেতিয়া যে কৈছিলোঁ কল চাপৰ্ট দুৱাৰমান আছে বুলি নহয় অৱশ্যে আছে 4 আছিলে কল বাকী সোপা খালে জানেনে গৰু পোৱালিজনীয়ে কি কৰিব আৰু এতিয়া হয় খালে যিহেতু তাৰপিছত ইফালে যে মই দেখাম ৰ'ব আমাৰ হাঁহেও কণী পাৰিছে বুজিছে এয়া এতিয়ালৈ 6-7টামান পাৰিলে যদি আলহী আহিছিলে আলহীয়ে খাব পালে প্ৰথম কণী হেনো ঘৰত খাবলৈ নাপায় বেচিব লাগে নহ'লে খাব লাগে তাৰপিছত এয়া 3টা আছেগৈ এতিয়া আজি তাকে ভাজিলে মায়ে বনালে ভাত আজি এয়া মগু দালি তৰকাৰী মগু মাহ যে ইফালে কণী পিঁয়াজ জ্বলা দি এনেকৈ ভাজিছে তাৰপিছত পটল আলু ভাজিছে এনেকৈ আজি এনেকৈ খাই দিলোঁ তো ইমানেই আছিলে আজি আৰু কেনেকুৱা লাগিলে জনাব কমেণ্টত আৰু ভাল লাগিলে প্লিজ এটা লাইক কৰিব ইমান কষ্ট কৰি বনাইছোঁ অকণমানকৈ হ'লেও ডেইলি দিব নোৱাৰোঁ বাচ্ছা থকা জানেই কিমান কাম থাকে ঘৰৰ হওক বা বাচ্ছা এনেকৈ একেলগে তো যেনেকৈ বাৰু তেনেকৈ দিছোঁ যেতিয়াও দিছোঁ চ' আপোনালোকে প্লিজ এটা লাইক কৰি যাব ন তেতিয়া ভাল লাগিব প্লিজ মোৰ ভিডিঅ'টো এটা লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ যোনবিলাক আহিছে মোৰ নতুন ভিডিঅ'বিলাক পাই থাকিবলৈ গোসাঁই এতিয়া শুলে সদায় কোৱাৰ দৰে মানুহজনী শুলে মই আজৰি হৈ আহিছোঁ ভাত পানী খাই কৰি বাচন চাচন ধুই কৰি একেবাৰে আহিছোঁ তো ভিডিঅ'টো ইমানেই আছিলে বাই বাই লাভ ইউ অল